বন্ধুসকল আজি 31 আগষ্ট 2019 আৰু আজি 10 বজাত NRCৰ চূড়ান্ত তালিকা ঘোষণা কৰা হ'ল আৰু এই NRCৰ চূড়ান্ত তালিকাত আপোনাৰ নাম আছেনে নাই চাবৰ বাবে মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক প্ৰথমে আপুনি মই তলত দিয়া লিংকটোত ক্লিক কৰিব আৰু ইয়াৰ পিছত এনেদৰে এটা পেজ দেখিবলৈ পাব আৰু ইয়াত ARN নম্বৰটো ভৰাই দিব ARN নম্বৰটো পাব আপুনি NRC জমা দিওঁতে যিটো ড্ৰাফট কপি আপোনাক দিয়া হৈছিল তাৰ ওপৰত 21টা সংখ্যাৰ যিটো নম্বৰ আছে সেই নম্বৰটোৱে ARN নম্বৰ ইয়াৰ পিছত আপুনি চাব তলত কেপচা কোড আছে আৰু তাত আপুনি কেপচা কোডটো বহুৱাই দিব ইয়াত প্ৰত্যেকৰে বেলেগ বেলেগ ধৰণে কেপচা কোড থাকে আপোনাৰ যেনেদৰে আছে ঠিক তেনেদৰে বহুৱাই দিব আৰু স্মল থাকিলে স্মল কেপিটেল থাকিলে কেপিটেল আৰু তলত থকা সাৰ্চ বাটনটোত ক্লিক কৰিব আৰু দেখা পাব আপোনাৰ ওচৰলৈ এনেকুৱা এখন পেজ খুলি আহিছে আৰু তেতিয়া আপুনি গম পাব যে আপোনাৰ NRCত নাম অন্তৰ্ভুক্ত হৈছে আৰু যদি আপুনি দেখা পায় ঠিক এনে ধৰণে ৰিজেক্ট তেতিয়া আপুনি গম পাব যে আপোনাৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই আৰু আপুনি যদি ইয়াৰ পিছত আপুনি যদি আকৌ দেখা পায় ঠিক এনে ধৰণে একসেপ্ট বুলি তেতিয়া আপুনি গম পাব যে আপোনাৰ একসেপ্ট কৰা হৈছে অৰ্থাৎ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হৈছে আৰু যিসকলৰ ৰিজেক্ট কৰা হৈছে সেইসকলৰ চিন্তা কৰিবলগীয়া তেনে একো নাই তেওঁলোকক 120 দিনৰ সময় দিয়া হৈছে সেই 120 দিনৰ ভিতৰত তেওঁলোকে আবেদন কৰিব পাৰিব গতিকে বন্ধুসকল আপোনালোকৰ যদি কিবা অসুবিধা হয় তেন্তে কমেন্ট কৰি জনাব আৰু ইয়াৰ পৰা যদি কিবা অলপ হ'লেও আপুনি জানিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম